তো ফাইনেলি ফ্ৰেণ্ডছ ল'ৰাখিনি আহি গ'ল বিহু মাৰিবৰ কাৰণে। তো সেইকাৰণে লৈ আহিছোঁ এটক। তো এইফালে চাওকচোন আমাৰ নাচনী বাইদেউ। তো মানে এটি গৈছিলেগৈ তো নেমাৰো আৰু গৈ কিনে। তো মই সেইকাৰণে এডোখৰ পৰা ঘূৰাই লৈ আহিছোঁ। ব'লা মোৰ দোকানত মাৰিবা গৈ কিনে। তো দোকানত মাৰি লৈছোঁ। তো গাইজ আকৌ ঘৰততো আছেই যাবৰ কাৰণে। তো মই আজি ল'ৰাটোক মাৰি লৈছোঁ যিহেতু বহুত গৰমত এটি বিহু কৰি আছে। তো মোৰ দেখি কিনে বেয়া লাগিলে যিহেতু। তো মই সেইকাৰণে এটক হোৱাই দি দিছোঁ। তো ক'তো 100 টকাকৈ দিয়া নাই বুলি কৈছে। তো মই দি দিছোঁ এটক 100 টকা। তো এটি এনজয় কৰক, ফূৰ্তি কৰক। তো আপোনালোকে কমেণ্ট কৰি জনাই দিব কেনেকুৱা লাগিছে। ফাইনেলি গাইজ বিহু মই আছোঁ ল'ৰাখিনিক 150 টকা চান্দা দি দিছোঁ। তো ফাইনেলি গাইজ হৈ গ'ল এটা বিহু মাৰি কিনে। তো এইফালে হৰা লৈ আছে মানুহজনী। তো যিহেতু এতিয়া আশীৰ্বাদ দিব নাজানে তো দিছে আৰু যেনে তেনে। তো আপোনালোকে চাই কিনে কেনেকুৱা পালে কমেণ্ট কৰি জনাই দিব। আৰু মেইনকৈ তো ধৰি লওক সৰু ল'ৰা আশীৰ্বাদ দি ল'লে যেনেও সৰু ল'ৰা আশীৰ্বাদটো লাগে। তো সেইকাৰণে তেনেকৈ দিছে। তো দিছে বহুত ভাল কৰিছে। তো সেইকাৰণে তো মই মৰমত হেৰি কৰি দিছোঁ আৰু জুচ এটা দি দিম আৰু খাবৰ কাৰণে ঠাণ্ডা জুচ। তো আজিলৈ বাই বাই।